নমস্কাৰ, মই মুনিন্দ্ৰ ডেকা। মই মোৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে আজিৰ পৰা প্ৰায় প্ৰতিদিনাখনে ক্লাছ 10ৰ জেনেৰেল মেথছ আৰু এডভান্স মেথছৰ 3টাকৈ অংক আপলোড দিবৰ কাৰণে চেষ্টা কৰিম। যেতিয়া মই অংকবোৰ কৰিম, এটা কথাত গুৰুত্ব দিম যাতে অংকবোৰ ষ্টুডেণ্টসকলে অতি সহজে বুজি পায়। যিহেতু মই গাঁৱত বাস কৰোঁ, মোৰ পৰিৱেশবোৰো গাঁৱলীয়া হয় আৰু এইটো মোৰ টিউশ্যন চেণ্টাৰ। ইয়াতে মই টিউশ্যন কৰোঁ সাধাৰণতে, কিন্তু লকডাউন চলি থকাৰ কাৰণে 22 তাৰিখৰ পৰা ইয়াতে এতিয়ালৈকে টিউশ্যন বন্ধ ৰখা হৈছে। এইটো মোৰ টিউশ্যনৰ এইখন বৰ্ড হয় আৰু ইয়াতে আৰু এযোৰ ডেস্ক বেঞ্চ আছিলে, কিন্তু বাহিৰত উলিয়াই লৈ যোৱা হৈছে। সন্মুখত থকা সেই যে পিয়াৰ দৰে কিবা এটা দেখা গৈছে, তাতে ফেন থোৱা হয় গৰমৰ দিনত। আৰু এইবোৰ বেৰাত থকা এইবোৰ অলপ লেটাৰ দৰে হৈছে, এইকেইদিন ইয়াতে ব্যৱহাৰ হোৱা নাই কাৰণে। এইবোৰ মৰমৰ ষ্টুডেণ্টবোৰে টিচাৰ ডেতে হওক বা কাৰোবাৰ জন্মদিনতে হওক কেতিয়াবা মোৰ এই ৰুমটো সজায় সিহঁতে। আৰু এই যে সমূহত দেখিছা, এইজনী মাইনা মনময়ূৰী হয়। মাইনাজনীয়ে মোক যথেষ্টখিনি সহায় কৰে, কেতিয়াবা ভিডিঅ'তে হওক বা কেতিয়াবা কিবা এডিটিঙৰ সময়তে হওক বা কেতিয়াবা ক্লাছৰ ফিলিং এটা আনিব লাগিলে নিজে ষ্টুডেণ্ট হৈ মোৰ লগত বহে। তাইকো মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ থাকিল। আহক আমি এতিয়া ক্লাছ আৰম্ভণি কৰোঁ। যদিও ভাবিছিলোঁ মই ক্লাছটো মোৰ টিউশ্যন চেণ্টাৰত কৰিম বুলি, কিন্তু আজি কাৰেণ্ট নথকাৰ বাবে মই ক্লাছটো ঘৰৰ ভিতৰত কৰিবলগীয়া হ'ল। এই ক্লাছটো কৰিবৰ কাৰণে বিশেষ মোৰ সেনেকুৱা কেমেৰা নাই, জাষ্ট এই মোবাইলটোৰে কৰিব ওলাইছোঁ। ইয়াতে লগত ৰাখিবৰ কাৰণে মোবাইলটো ছাপোৰ্টৰ কাৰণে এইটো ৰাখিছোঁ। এইটোৰ নাম বিশেষ মই নাজানো কি হয় এইটোৰ নাম, কিন্তু এইটো ষ্টেণ্ড হিচাপে ব্যৱহাৰ কৰিম। আৰু লগত আছে ক্লাছটোত মানে সহযোগ কৰিবৰ কাৰণে আমাৰ এই ঘৰৰ ৰূপাংকন ডেকা, ক্লাছ 10ত পঢ়ে। আৰু ৰূপাংকন ডেকাৰ ভণ্টি মনময়ূৰী আৰু এবাৰ হাই দিয়া। তাই মোক দিনতো সহায় কৰিছিল আৰু এতিয়াও লগত আছে। আজি প্ৰথম ভিডিঅ' যিহেতু বনাইছোঁ, তাইও ভাবি আছে কেনেকুৱাকৈ কি কৰোঁ চাবৰ কাৰণে। যদিও ভিডিঅ'টো বনাবলৈ ওলাইছোঁ, কেমেৰাৰ সন্মুখত এতিয়ালৈকে মই কোনোদিনা ক্লাছ কৰি পোৱা নাই, প্ৰথম কৰিবলৈ ওলাইছোঁ। যদি কিবা কাৰণত কিবা অলপ খেলি মেলি হয়, মানে আমি ক্লাছৰ ভিতৰতহে ক্লাছ কৰোঁ, এনেকুৱা কেমেৰাৰ সন্মুখত কোনোদিনা ক্লাছ কৰি পোৱা নাই। কেনেকুৱা হয় গম নাপাওঁ, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰতিদিনাখনে মই কৈছোঁৱে ইয়াতে অংকবোৰ কৰি বা আপোনালোকক বা তোমালোকক বুজাই অংকবোৰ আপলোড দিম। এইখিনি মই আজি তোমালোকক শিকাবলৈ ওলাইছোঁ 10মান শ্ৰেণীৰ 4.2 অনুশীলনীটো, যিটো দ্বিঘাত সমীকৰণৰ হয়। দ্বিঘাত সমীকৰণ বুলি ক'লে আমি জানো যে ax স্কোৱাৰ প্লাছ bx প্লাছ c = 0। এইটো হৈছে দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ। ইয়াত এইটো x স্কোৱাৰৰ সহগ হয়, এইটো x ৰ সহগ হয় আৰু এইটো কনষ্টেণ্ট ধ্ৰুৱক হয়। আমাৰ দ্বিঘাত সমীকৰণ হ'ব লাগিলে আমাৰ এৰ মান কেতিয়াও 0 হ'ব নোৱাৰে। আমাৰ এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণ আদৰ্শ ঠাঁচ। আমি এতিয়া দ্বিঘাত সমীকৰণৰ বিভিন্ন নিয়ম 3-4টামান নিয়মেৰে সমাধান কৰিব পাৰি। আমাৰ যিটো ইয়াতে 4.2ত আমাৰ উৎপাদক বিশ্লেষণৰ দ্বাৰা সমাধান কৰাৰ কথা কৈছে, সেইকাৰণে আমি এই দ্বিঘাত সমীকৰণবোৰ উৎপাদক বিশ্লেষণৰে সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আহিল আমাৰ উৎপাদক বিশ্লেষণেৰেনো এটা দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে। যিহেতু এইটো ভিডিঅ' আমি মোবাইলৰ সহায়ত কৰি আছোঁ, সেইকাৰণে অলপ এডজাষ্ট কৰোঁতে অলপমান খেলি মেলি হৈছে। তথাপিতো আমি 4.2ৰ প্ৰথম অংকটো লৈছোঁ। এইটো উৎপাদকীকৰণ পদ্ধতিৰে আমি সমাধান কৰিব ওলাইছোঁ। ইয়াতে প্ৰথম অংকটো আছে 1। কি আছে 1ৰ 1টো কি আছে কি x স্কোৱাৰ মাইনাছ 5x মাইনাছ 10 x স্কোৱাৰ মাইনাছ 5x মাইনাছ 10 = 0। আখৰকেইটা চিনি পোৱা হৈছেনে? হৈছে। এতিয়া এইটো হৈছে। এতিয়া চাবা ইয়াতে কি আছে, x ৰ সহগ কি আছে 1 আছে আৰু x স্কোৱাৰৰ সহগ কি আছে 1 আছে আৰু x ৰ সহগ কি আছে -3 আৰু আমাৰ ধ্ৰুৱক পদ আছে 10 -10। এতিয়া আমি এনেকুৱা
এই 10 টো আৰু এটো আমি চাম ইয়াৰে যেটো a মানে আমাৰ 1 থাকিল আৰু c মানে আমাৰ -10 থাকিল আমি এইবোৰ একচুয়ালি তোমালোকে বহিত কৰিব নালাগে মই বুজাই দিছো আৰু এইখিনিত কেমেৰাত আহি আছে নে হয় আহি আছে ন এতিয়া চোৱা এইখিনিত তোমালোকে কৰিব নালাগে জাস্ট বুজাবৰ কাৰণে কৈছো তোমালোকে এতিয়া a c পূৰণ কৰা কি পাবা -10 এতিয়া -10 এনেকুৱা দুটা উৎপাদকত প্ৰকাশ কৰিব লাগিব যাৰ যোগফল বা বিয়োগফল আমাৰ -3 হয় এতিয়া চোৱা আমাৰ 10 ৰ উৎপাদক বহুতকেইটা আছে যেনে 1 10 2 5 এইবোৰ আছে এতিয়া আমি এইকেইটাৰ পৰা আমি দুটা উৎপাদক এনেকুৱা বাছিম যাৰ যোগফল বা বিয়োগফল -3 হয় এতিয়া 10 ৰ দুটা উৎপাদক যদি আমি বিচাৰি লম হেনেকুৱা হলে আমাৰ 5 আৰু 2 আমি লব পাৰো এতিয়া 5 আৰু 2 হলে 5 আৰু 2 ৰ আগে পিছে এনেকুৱা এটা চিন দিয়া যাৰ এনসার আমাৰ -3 হ'ব লাগে এইখিনিত কেমেৰাত আহি আছে নিশ্চয় হয় এতিয়া চোৱা কোড প্লাস হ'ব কোড মাইনাস হ'ব আমাৰ যেটো ইয়াতে মাইনাস আছে তেতিয়ালে আমি ডাঙৰটোৰ আগত আমি কি দিব লাগিব মাইনাস দিব লাগিব আৰু সৰুটোৰ আগত প্লাস দিব লাগিব এইটোকে আমি উল্টা কৰি লিখিব পাৰো যেনে কৰি লিখো বিশেষ একো হেয়া নাই এতিয়া এইটো আমি এনেকৈ লিখিলো x স্কয়ার মাইনাস ইয়াতে কি আছে -5 আছে তেতিয়ালে এই -5x টো আগত লিখিলো আৰু প্লাস twice x -10 0 এতিয়া এইটো হৈ গল ইয়াৰ পৰা আমি এতিয়া কিছুমান কমন লব লাগিব কমন লৱা মানে নিশ্চয় বুজি পোৱা যে মানে যিকিটাক মানে কমন ৰাখিব পাৰি আৰু এতিয়া চোৱা ইয়াতে এইটো সংখ্যাকো x এৰে হৰণ যায় এইটো বুজায় এইকাৰণে আমি ইয়াতে দুটা x আছে এটা x লৈ ললো কেইটা x থাকে এটা x ইয়াতে এটা x লিখিলো আৰু মাইনাস ইয়াৰ x টো ইয়াতে লৈ আহিলো ইয়াতে থাকে 5 প্লাস এই দুইটা সংখ্যাকে 2 এৰে হৰণ যায় তেতিয়ালে ইয়াৰে 2 টো কমন ললো 2 এৰে twice x হৰণ কৰিলে x পাম মাইনাস ইয়াতে মাইনাস তাৰ কাৰণে ইয়াতে মাইনাস মানে প্লাস এ মাইনাস এ মাইনাস এ হ'ব 2 এৰে 10 কেইবাৰ যায় 5 বাৰ যায় ইকুৱেল টু 0 এতিয়া চোৱা ইয়াতে x - 5 আছে ইয়াতে x - 5 আছে তেতিয়ালে আমি কি কৰিলো x - 5 টো কমন লৈ ললো ললে ইয়াতে x - 5 টো ইয়াতে ললে ইয়াতে কি থাকিল অকল x আৰু ইয়াতে কি থাকিল +2 equal to 0 এনেকুৱা হলে আমি এতিয়া ডাইৰেক্টলি লিখিব পাৰো therefore either x - 5 equal to 0 হ'ব this implies কি হ'ব x is equal to 5 or x plus 2 equal to 0 this implies x is equal to 2 to পাৰ কৰি নিলে মাইনাস হ'ব therefore নিৰ্ণয় মান হ'ব এটো নিশ্চয় আহিছে ক্যামেৰা হয় নিৰ্ণয় মান হ'ব 5, -2 এতিয়া ক'বলৈ গ'লে মোৰ হ্যান্ডৰাইটিং অলপ বেয়া হয় বাৰু যেই নাও মই নিশ্চয় জানো তোমালোকৰ হ্যান্ডৰাইটিংবোৰ মোতকৈ যথেষ্ট ভাল কিবা চিন নাপালে কমেন্টৰ সহায়ত জনাবা আৰু কিবা বুজি নোপোৱা থাকিলেও নিশ্চয় জনাবা